নমস্কাৰ বন্ধুহঁত, মই চাহিল মহৰুখ। তো আজি বহুত দিনৰ মূৰত আমি প্ৰেংক এটা কৰিবলৈ আহিছিলোঁ। একচুৱেলি আমি টাইম নাপাওঁ এনেই, তো আজি টাইম অলপ উলিয়ালোঁ। আমি প্ৰেংক এটা কৰিব আহিলোঁ, তো প্ৰেংকটো কৰিব আহোঁতে এটা জেং লাগি গ'ল আমাৰ। তো তাৰমানে আমি ব্লাক মানিৰ প্ৰেংক এটা কৰিব আহিছিলোঁ। আহোঁতে কেইটামান শ্বট ল'লোঁ, সকলো কিছু ঠিকেই গ'ল। তাৰপিছত এজন মানুহক তাৰমানে প্ৰেংকটো কৰা গ'ল। তেওঁ আমাক কিছুমান কথা ক'লে আৰু আমাৰ লাইফৰ লগত ৰিলেটেড। চ' আমি প্ৰেংকটো কি কৰোঁ, আপলোড দিওঁ নে নিদিওঁ ভাবিছা আৰু অলপ জেং টাইপৰে লাগি গ'ল আৰু তাৰমানে। তো এতিয়া ধৰক সকলো বস্তু চালি জাৰি চাব লাগিব, আমাৰো লাইফৰ কথা আছে আমাৰ দৰে। তো এতিয়া আমি বস্তুটো চালি জাৰি চাওঁ, ভিডিঅ'টো আপলোড দিলে ভাল হ'ব নে বেয়া হ'ব, তাৰপিছত আমি ডিচিশ্যন ল'ম যে আপলোড দিম নে নিদিওঁ। তো আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা কথাই ক'ব বিচাৰোঁ, আমাৰ যিখিনি নতুনকৈ উঠি অহা যিখিনি ইউটিউবাৰ আছে, যিখিনি প্ৰেংক চেনেল আছে, অৰ্থাৎ নতুনেই হওক বা পুৰণেই হওক, যিখিনি আমাৰ প্ৰেংক চেনেল আছে, প্ৰেংক কৰে, তেওঁলোকক কৈ দিছোঁ প্ৰেংক কৰাৰ সময়ত কিন্তু সকলো বস্তু চালি জাৰি চাব দেই, ভাবি চিন্তি। কিন্তু নহ'লে অলপ সৰু জেঙৰ বাবে কিন্তু বহুত ডাঙৰ যিবোৰ লাইফত প্ৰব্লেম আহি যাব পাৰে। তো কিছুদিন আগতে হয়, আমাৰ অসমতো বহুতো প্ৰেংক চেনেলকে এনেকুৱা ঘটনা ঘটিছে। আমাৰ লগত আজি ঘটিল, আমি প্ৰমাণ প্ৰুফ পাই গ'লোঁ। তো সকলোকে আমি ভালকৈ সতৰ্ক কৰি দিছোঁ যে প্ৰেংক কৰক, মানুহক হাঁহি দিয়ক, মানুহক আমেজ দিয়ক, কিন্তু সকলো বস্তু ভালকৈ চালি জাৰি চাব। আজি এইটো ঘটনা আমাৰ লগতো ঘটি গ'ল। তো আমি চাওঁ আজি ভিডিঅ'টো এডিটিং কৰোঁ, কৰাৰ পিছত যদি জেংটো যদি ভাল হৈ যায়, বা তাৰমানে ধৰক আমাৰ যদি ভিডিঅ'টো যদি ভাল লাগে, বা ধৰক আমাৰ লাইফৰ লগত যদি কিছু কানেক্ট নহয় ভিডিঅ'টো, এনেকুৱা কিছু হ'লে আমি ভিডিঅ'টো আপলোড দিম, নহ'লে কিজানি আপলোড নিদিওঁ ভিডিঅ'টো। তো এইখিনিয়ে সৰু কথা ক'ৰ বাবে ভিডিঅ'টো বনালোঁ। আৰু বহুত দিন আমি ভিডিঅ' দিব পৰা নাই, কাৰণ আমি কিবা ব্যস্ত আছিলোঁ। তো আজি বহুত দিনৰ মূৰত আমি অলপ টাইম উলিয়াই আমি ভিডিঅ' এটা কৰিম বুলি আহিছিলোঁ। তো ভিডিঅ'টো কৰিম বুলি আহোঁতে আমাৰ জেংটো লাগি গ'ল। তো এনেদৰে আমাক ছাপোৰ্ট কৰি যাওক, ভাল ভিডিঅ', বহুত ভাল ভিডিঅ' আহি থাকিব আমাৰ চেনেলত। তো এইখিনিয়ে আৰু কি ক'ম, একো ক'ব লগা নাই। তো ভিডিঅ'টো যদি পালেতো ভালেই, ভিডিঅ'টো যদি আপলোড হয়তো নিশ্চয় দেখা পাবই, আৰু নহ'লে নাই আৰু নেক্সট উইকত নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আকৌ উপস্থিত হ'ম। ধন্যবাদ। জয় অসম।